1 লাখ নিযুক্তি সন্দৰ্ভত কেবিনেটে গঠন কৰি দিয়া কমিটিয়ে ইতিমধ্যে কাম আৰম্ভ কৰিছে এই দিশত ৰাজ্যৰ 57টা বিভাগত খালী হৈ আছে 80,000টা পদ এই 80,000টা পদত নিযুক্তি দিয়াৰ উপৰিও 20,000 পদ নতুনকৈ সৃষ্টি কৰি ৰাজ্যৰ নিবনুৱাক সংস্থাপন দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বুধবাৰে হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী আৰু বিজেপি কাৰ্যকৰ্তাৰ বৈঠকৰ পিছতেই এই মন্তব্য আগবঢ়ালে বিত্তমন্ত্ৰীয়ে 1 লাখ নিবনুৱা যুৱক-যুৱতীসকলৰ মানে কি বুলি কয় তেওঁলোকৰ নিযুক্তিৰ কাৰণে কেবিনেটে এখন কমিটি গঠন কৰি দিছিলে আৰু সেই কমিটিত মই চেয়াৰপাৰসন হিচাপে মোক দিছিল আৰু আমাৰ 5জন তাত চিফ সেক্ৰেটাৰী আছে আৰু 4জন বিভাগৰ জ্যেষ্ঠ তেওঁলোকৰ মানে বিষয়াসকল আছে ইতিমধ্যে আমি সকলো বিভাগক আমাৰ ৰাজ্যখনত প্ৰায় 57টা বিভাগ আছে এই 57টা বিভাগত যিমান খালী পদ আছে সেই খালী পদৰ আমি তালিকাবিলাক আমাক দিবৰ কাৰণে তেওঁলোকক অনুৰোধ জনাইছো আৰু লগতে যদি কোনোবা এটা বিভাগত অতিৰিক্তভাৱে নতুন পদ সৃষ্টি কৰি পেলাই আমি নিযুক্তি দিব পাৰোঁ তাৰ কাৰণে আমি সেইবিলাকো তেখেতসকলক বিচাৰিছোঁ ইতিমধ্যে প্ৰায় 80,000 খালী পদ আমি প্ৰপ'জাল আমি পাইছোঁ আৰু বাকী 20,000 পাবলৈ বাকী আছে আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ অতি সোনকালে যাতে এইখিনি আমাক যিমানখিনি 1 লাখৰ ভিতৰত গোটেইখিনিয়ে যাতে তেওঁলোকে আমাক তালিকাখন দিয়ে আৰু তাৰ পিছত আমি কেনে পৰ্যায়ত এই লোকসকলক মানে নিযুক্তি প্ৰদান কৰা হ'ব তাৰ কাৰণে এখন মই সৰু সাব কমিটি কৰি দিছোঁ আমি প্ৰচিডিউৰবিলাক চাম গোটেই প্ৰক্ৰিয়াটো আমি চাই আছোঁ যে গোটেই প্ৰক্ৰিয়াটো আমি 1 লাখ নিযুক্তি কৰিব পৰা মানে প্ৰক্ৰিয়াটো মানে শেষ হোৱাৰ লগে লগে আমি বাকী নিযুক্তি প্ৰক্ৰিয়ালৈ আমি যাম 12 জুলাইৰ পৰা 13 আগষ্টলৈ অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন এমহীয়া বাজেট অধিৱেশনত দাখিল কৰা হ'ব পূৰ্ণাংগ বাজেট সন্দৰ্ভত দলীয় নেতাকৰ্মীৰ পৰামৰ্শ লোৱাৰ বাবে হেঙেৰাবাৰীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী অজন্তা নেওগ ৰাজ্যৰ প্ৰতিটো স্তৰৰ প্ৰতিজন নাগৰিকক স্পৰ্শ কৰিব পৰাকৈ বাজেট ৰাইজক উপহাৰ দিয়া হ'ব বুলি জানিবলৈ দিলে বিত্তমন্ত্ৰীয়ে আজি আমি আগন্তুক যি বাজেট 16 জুলাইত দাখিল হ'ব অসম বিধানসভাত সেই বাজেট সম্পৰ্কে আমি ইয়াত পৰামৰ্শ ল'বৰ কাৰণে আহিছিলোঁ বিশেষভাৱে নিৰ্বাচনৰ আগত আমাৰ দলক এখন ভিজন ডকুমেণ্ট আছিল আৰু সেই বিষয়ে আমি পৰামৰ্শ ল'বলৈ আহিছিলোঁ আৰু ইতিমধ্যে আমাৰ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে অহা বাজেট সম্পৰ্কে বহুমূলীয়া পৰামৰ্শ আমাক দিছে কোভিড মহামাৰী এই মহামাৰীৰ সময়ত আমি ব্যক্তিগতভাৱে মই নিজেও বিভিন্ন লোকৰ পৰামৰ্শ আমি নিজে পাৰ্চনেলি গৈ পেলাই ল'ব পৰা নাই তথাপিও এটা আমি ইমেইল আৰু এটা হোৱাটছআপ নম্বৰ দিছোঁ যিটো নম্বৰত আজিলৈকে প্ৰায় 8,000 আমি মেইল পাবলৈ সক্ষম হৈছোঁ